Good morning, students. আৰু তোমালোকে চাইছা থাৰ্ড কোচিং চেণ্টাৰ আৰু আজি পঢ়াবলৈ লৈছোঁ এটা খুব মানে চ' ইণ্টাৰেষ্টিং এটা মানে পইমটো হৈছে আমাণ্ডা আৰু আমাণ্ডাৰ যিটো পইণ্টগৰাকী হৈছে ৰবিন ক্লেইন হৈছে চাইল্ড স্পেচিয়েলিষ্ট এগৰাকী হৈছে ৰাইটাৰ যিগৰাকী চাইল্ডৰ ওপৰত ৰিচাৰ্চ কৰি পেলাই চাইল্ডৰ ওপৰত মানে ষ্টাডি কৰি পেলাই তেওঁ মানে কবিতা লিখে মানে শ্বৰ্ট ষ্টৰিবিলাক লিখে গতিকে চ' পপুলাৰ এগৰাকী ৰাইটাৰ বুলি তোমালোকে ইমানে জানি থোৱা আৰু ইয়াৰ ওপৰত ডিটেইলছ মই এটা ভিডিঅ' প্ৰস্তুত কৰি দিম ইন ফিউচাৰ গতিকে তোমালোকে সেই ভিডিঅ'সমূহ পাবলৈ কাৰণে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা পিছত তোমালোকে নিশ্চয় পাবা তো এতিয়া আমি দেৰি নকৰোঁ আমি এই আমাণ্ডা যিটো মানে পইম হয় সেই পইমটো লৈ মাজলৈ আমি গুচি যাওঁ ফাৰ্ষ্ট এটা ষ্ট্ৰেঞ্জাৰ দিয়া আছে তো এই কবিতাটো আমি এই পইমটো আমি ষ্টাডি কৰাৰ আগতে আমি মানে ডিছকাশ্যন কৰাৰ আগতে আমি কিছুমান কথা আমি কেইটামান কথা ধুনীয়া মানে ইণ্টাৰেষ্টিং কেইটামান কথা আমি ইণ্টাৰেষ্টিং কথা জানি লওঁ তো তোমালোকক আমি এই কবিতাটো যিটো তো তোমালোকক আমি এই কবিতাটো মানে এই পইমটো আমি ষ্টাডি কৰাৰ আগতে আমি পইমটো পঢ়াৰ আগতে আমি কেইটামান কথা জানিলোঁ আমাৰ সমাজখনত এনেকুৱা কিছুমান কথা বিয়পি আছে বা এনেকুৱা কিছুমান কথাই আমাৰ সমাজৰ প্ৰতিগৰাকী জ্যেষ্ঠ ব্যক্তিৰ প্ৰতিগৰাকী পেৰেণ্টছ বা প্ৰতিগৰাকী অভিভাৱক বা আমাৰ ককা দেউতা এইসকলৰ মনত আমাৰ তেওঁলোকৰ মনত তেওঁলোকৰ মানে মস্তিষ্কৰ তেওঁলোকৰ মাইণ্ডত এটা কথা ছেট আপ হৈ আছে যে কিছুমান কাম আমি কৰিব নালাগে এইটো সৰুৱে কৰিব নালাগে কিন্তু কিয় কৰিব নালাগে এই কামটো কৰিলে কি হয় সেই কথাটো নোকোৱাকৈ বাৰে বাৰে কৈ থাকে যে এইটো কৰিব নালাগে যিটো নেকি সৰু মগজু অৰ্থাৎ সৰু ল'ৰা ছোৱালী তেওঁলোকৰ মনত এটা নিগেটিভ এটা মানে ক্ৰিয়া নিগেটিভ এটা ৱেভ বা নিগেটিভ এটা ভাইবছে এটা ক্ৰিয়া কৰি থাকে ৰিয়েক্ট কৰি থাকে তো যিটো এটা পজিটিভ এটা মানে ভাল এটা কাম নহয় এটা পজিটিভ এটা ৱৰ্ক নহয় বা পজিটিভ এটা থট নহয় তো এতিয়া এই মানে কবিতাটোত এনেকুৱা এটা কথা চিন্তা কৰা হৈছে বা এনেকুৱা এটা কথা বুজাবলৈ চেষ্টা কৰা হৈছে আমাণ্ডা হৈছে প্ৰায় 11ৰ পৰা 13-14 বছৰীয়া ছোৱালী ধৰি লোৱা তোমালোকৰ 7 to 8 তোমালোক 10লৈকে এগৰাকী ছোৱালী এই ওপৰত ভিত্তি কৰি পেলাই এই যিটো আমাণ্ডা নামৰ যিটো পইম সেই পইমটো তোমালোকক বুজাবলৈ কাৰণে চেষ্টা কৰা হৈছে ইয়াত এগৰাকী আমাণ্ডা নামৰ ছোৱালী হৈছে আৰু ছোৱালীগৰাকীৰ মাকৰ লগত কথোপকথন হৈছে আৰু আমাণ্ডাই আমাণ্ডাই এটা মনৰ ভাৱ এটা প্ৰকাশ কৰে আৰু মাকে কৈ থাকে বেলেগ এটা তো তেনেকুৱা এটা খুব ধুনীয়া এটা ষ্টৰি আৰু খুব ধুনীয়া এটা ষ্ট্ৰেঞ্জাৰ কিছুমানৰ মাজত মানে তোমালোকক বুজাবলৈ কাৰণে চেষ্টা কৰা হৈছে এতিয়া আমি বুজি যাম যে আমাৰ কি ক'বলৈ কাৰণে চেষ্টা কৰিছে আমি কবিতাটো পঢ়িলে ধুনীয়াকৈ আমি স্পষ্টকৈ বুজি পাম তো এতিয়া আমি আহোঁ কবিতাটোৰ মাজলৈ তো ফাৰ্ষ্ট যিটো পেৰেগ্ৰাফ দিয়া আছে সেই ৰেড কালাৰ যিটো দিয়া আছে তাৰ বক্সৰ মাজত দিয়া আছে সেই বক্সৰ মাজত যিটো দি থকা যিটো ষ্ট্ৰেঞ্জাৰ মই আগতো বুজাই দিছোঁ এতিয়াও আমি ট্ৰাই কৰোঁ তো ইয়াৰ অলৰেডি যিখিনি আমি এইবোৰ কালাৰ কৰি দিছোঁ ইয়াৰ ওপৰত যিখিনি ৱৰ্ড মিনিং আছে সেইখিনি আগৰ ভিডিঅ'ছবিলাকত মই দি দিছোঁ আৰু সেই ৱৰ্ড মিনিংবিলাক তোমালোকে চাই ল'ব পাৰিবা আই বাটনত ক্লিক কৰিবা ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম তাতো গৈ পেলাই তোমালোকে ক্লিক কৰি পেলাই সেই ৱৰ্ড মিনিংখিনি ফাৰ্ষ্ট চাই ল'বা তেতিয়া তোমালোকে এই কবিতাটো স্পষ্টকৈ বুজিবলৈ কাৰণে বেছি সুবিধা হ'ব যদিও মই ইয়াত এতিয়াও মানে ইয়াৰ ৱৰ্ড যিখিনি মিনিং হয় ৱৰ্ড মিনিংখিনি মই তোমালোকক কৈ দিম তো এভৰি চাইল্ড ফিলছ ডেট হি ইজ কণ্ট্ৰল এণ্ড ইনষ্ট্ৰাক্টেড নট টু ডু ওৱান থিং অৰ another এভৰি চাইল্ড ফিলছ প্ৰত্যেকগৰাকী শিশুৱে ভাবে যে সি আৰু সি বা তাই মানে হয়তো ল'ৰাটোৱে হওক ছোৱালীজনীয়ে হওক ইজ কণ্ট্ৰল তেওঁলোকক কণ্ট্ৰল কৰা হয় ইনষ্ট্ৰাক্টেড নট টু ডু ওৱান থিং অৰ another মানে কিবা এটা আমি নকৰিবলৈ কাৰণে এইটো কাম কৰিবলৈ মন গ'লেও আমি কৰিবলৈ নকৰিবা কাৰোবাৰ দ্বাৰা জ্যেষ্ঠসকলৰ দ্বাৰা কণ্ট্ৰল কৰি থকা হয় ইউ টু মে ফিল টু মানে বহুত অৰ্থ বুজায় ইউ টু মে ফিল তুমি হয়তো মে মানে হয়তো তুমি ইউ টু মে ফিল তুমি হয়তো ভাবিছা ডেট যে ইয়ৰ ফ্ৰীডম ইজ কাৰ্চেইল্ড মানে হৈছে মানে ৰিডিউচ হোৱা এটা মানে কমি যোৱা হ্ৰাস হোৱা তো ফ্ৰীডম তুমি যে তোমাৰ যেন স্বাধীনতা মানে স্বাধীনতাটো হেৰুৱাই পেলাইছা কমি গৈছে স্বাধীনতাটো লাহে লাহে হ্ৰাস হৈছে কমি গৈছে ৰিডিউচ হৈ গৈছে তো সেই কথাটো মানে অনুভৱ কৰাইছে বা সেই কবিতাটোৰ জৰিয়তে ইয়াত আমি মানে কবিয়ে সেইটো এষ্টাব্লিছ কৰিবলৈ কাৰণে চেষ্টা কৰিছে তো এষ্টাব্লিছ কৰিছে তো ৰাইট ডাউন সম অফ দ্য থিং ইয়াত লিখা কৈছে ৰাইট ডাউন সম অফ দ্য থিং ইউ ৱান্ট টু ডু তুমি
তুমি ইউ ৱান্ট টু ডু বাট ইয়ৰ পেৰেণ্টছ ইল্ডাৰ ডু নট এলাউ ইউ টু। তুমি কৰিব বিচাৰা কিন্তু তুমি কৰিব বিচাৰা কিন্তু তোমাৰ পেৰেণ্টছে তোমাক কৰিবলৈ নিদিয়ে। তেনেকুৱা কিবা অভিজ্ঞতা তোমাৰ লাইফত হয়তো ঘটে, মোৰ লাইফতো ঘটি গৈছে, তোমাৰ লাইফতো যদি ঘটি গৈছে তোমালোকে লিখিবাচোন। তোমালোকে লিখি পেলাই মোক মেছেজ কৰি বা কমেণ্ট কৰি জনাব পাৰা, আৰু বা তোমালোকে লিখি পেলাই মোক জনাবা। তো এতিয়া নেক্সট এলাউ ইউ টু চোৱা, ৰাইট ডাউন লিখা সম অফ দ্য থিংছ। তুমি কিবা এটা লিখা যে ইউ ৱান্ট টু ডু, তুমি কৰিব বিচাৰা, বাট ইয়ৰ পেৰেণ্টছ এল্ডাৰ ডু নট এলাউ ইউ টু। তুমি বুজি পাইছা এইখিনি যে বাট ইয়ৰ পেৰেণ্টছ এল্ডাৰ ডু নট এলাউ, তুমি তোমাৰ পেৰেণ্টছ বা ইল্ডাৰে তোমাৰ বয়োজ্যেষ্ঠ হৈ গ'লে তোমালোকক কৰিবলৈ এলাউ নকৰে এই কামটো কৰিবলৈ কাৰণে। টু ৰিড দ্য পয়েম এলাউড, তোমাৰ কবিতাটোক মানে লাউডলি পঢ়া আৰু ভালকৈ পঢ়া। যে ফৰ্ম পেয়াৰ্ছ ইচ ৰিডিং দ্য অল্টাৰনেট ষ্টেঞ্জাৰ্ছ কিছুমান দিয়া আছে, অল্টাৰনেট কিছুমান ষ্টেঞ্জাৰ্ছ দিয়া আছে, আৰু সেই ষ্টেঞ্জাৰ্ছবিলাক পঢ়া ভালকৈ। আৰু পঢ়িলে কি হ'ব, ইউ আৰ ইন ফৰ এ ছাৰপ্ৰাইজ। তুমি ছাৰপ্ৰাইজ হৈ যায়, হয়তো মানে তুমি ছাৰপ্ৰাইজ হৈ যাবা, তুমি কিছুমান কথা হয়তো মনৰ মগজুত ভাবিবা। এতিয়া আহোঁ মানে মেইন যিটো পইম, সেই পইমটোলৈ আহোঁ। অ'কে, ড'ণ্ট বিট ইয়ৰ নেইলছ Amanda, don't hunch your shoulders, Amanda. Stop the slouching and sit up straight, Amanda. কি কৈছে? Don't beat your nails. তুমি নখ নাকামুৰিবা, Amanda. Don't hunch your shoulders, Amanda. তোমাৰ যিটো মানে তোমাৰ চ'লজাৰ মানে হৈছে তোমাৰ কান্ধ, অৰ্থাৎ তোমাৰ এই আমাৰ যিটো চ'লজাৰ, আমি চ'লজাৰ বুলি ক'লে বুজি পাওঁ যে কান্ধ, আমি তাৰ বেকা হৈ নবহিবা, সেই কথাটো কৈছে। ষ্টপ ডেট স্লাউচিং, সেই বেণ্ড হৈ যোৱা স্লাউচিংটো, তোমাৰ সেই বেকা হৈ যোৱা স্লাউচিং এণ্ড হাঞ্চ ছেইম হয়, তুমি বেকা হৈ নাযাবা, তুমি ষ্টপ কৰা, সেইটো ষ্টপ কৰা। ষ্টপ ডেট স্লাউচিং, সেই স্লাউচিং বেণ্ড কৰাটো ষ্টপ কৰা। এণ্ড চিট আপ ষ্ট্ৰেইট, আৰু তুমি বহা, চিট আপ কৰা, তুমি ষ্ট্ৰেইটলি বহা। আমান্দাক কোৱা হৈছে যে তুমি নখ নাকামুৰিবা, তুমি ড'ন্ট হাঞ্চ ইয়ৰ চ'ল্ডাৰ, তোমাৰ চ'ল্ডাৰ তুমি বেকা নকৰিবা, তুমি সেই স্লাউচিংটো তুমি ষ্টপ কৰা, চিট আপ ষ্ট্ৰেইট, তুমি ষ্ট্ৰেইটলি বহা বুলি কৈছে। ইয়াৰ পৰা কি বুজিছে, তাৰমানে মাকে আমান্দাক মানে কৈ আছে, ইটোৰ পিছত সিটো কৈ আছে, তুমি এইটো নকৰিবা, সেইটো নকৰিবা, এইটো নকৰিবা, কৈ আছে। সেই সময়ত নেক্সট ষ্টেঞ্জাৰ যে ব্ৰেকেটৰ মাজত দি আছে, ইয়াক কোৱা হয় ৱৰ্ল্ড অফ, এই যিখিনি কথা সেইখিনি হৈছে ৱৰ্ল্ড অফ আমান্দা। সেই সময়ত আমান্দাই কি ভাবি আছে, সেই সময়খিনিত আমান্দাই কি ভাবি আছে, আৰু এই ব্ৰেকেটৰ ভিতৰত দিয়া থাকিলে এইখিনি কি পেৰেণ্থেচিছ বুলি কোৱা হয়। দেয়াৰ ইজ এ লেংগুৱেজ ইমাৰেলচি, দেয়াৰ ইজ এ লেংগুৱেজ মানে কিছু ৰিলেক্সড, শান্ত, ইমাৰেলচি তাৰমানে দেয়াৰ ইজ এ লেংগুৱেজ ইমাৰেলচি, এখন খুব মানে শান্ত প্ৰকৃতিৰ, একদম শান্ত হৈ থাকে। ইমাৰেলচি মানে সম্পূৰ্ণ গ্ৰীণ নহয়, মানে নীল সেউজীয়া এখন মানে সাগৰ। হুৱেৰ দ্য চ'ল ইনহেবিটেড ইজ মি, চ'ল মানে হৈছে একমাত্ৰ, অনলি ওৱান। হুৱেৰ দ্য চ'ল, য'ত একমাত্ৰ, ইনহেবিটেণ্ট ইজ মি, য'ত মোৰ দৰে মই বাস কৰোঁ। আৰু মই গৰাকী কোন হয়? আমান্দাই কাৰ লগত তুলনা কৰিছে? এ মাৰমেইড, এগৰাকী মাৰমেইডৰ লগত তুলনা কৰিছে। ড্ৰিফটিং ব্লিছফুলি, লাহে লাহে ড্ৰিফটিং মানে মুভ কৰি থকা, লাহে লাহে শ্ল'লি মুভ কৰি থকা, ড্ৰিফটিং কৰি থকা। তো সেই ড্ৰিফটিং হৈছে পানীত উটি ফুৰি পৰা, ফ্ল'ট কৰি থকা, উটি ভাহি থকা, সাঁতুৰি থকা, ড্ৰিফটিং বুজায়। ব্লিছফুলি মানে খুব হেপিলি যেন সাঁতুৰি আছে মাৰমেইড এগৰাকী, তাৰ লগত তুলনা কৰিছে। গতিকে আমান্দাক মাকে ঠিকেই কৈছে যে এইটো নকৰিবি, সেইটো নকৰিবি, কিন্তু আমান্দাই সেইটো সময়ত ভাবি আছে যে মই এগৰাকী শান্ত হৈ থকা এখন সাগৰৰ মাজত মই সাঁতুৰি নাদুৰি ঘূৰি ফুৰা, কোনো টেনশ্যনবিহীনভাৱে লাহে লাহে এগৰাকী মাৰমেইডৰ লগত তুলনা কৰিছে। মাৰমেইড মানে জলকুঁৱৰীৰ লগত তুলনা কৰিছে। জলকুঁৱৰী হৈছে ওপৰ অংশটো মানুহ আৰু তলৰ অংশটো ফিচাৰ। তো এই জলকুঁৱৰী আমাৰ পৃথিৱীত আছে নে নাই সেই কথাটো আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ, কিন্তু এইটোৰ ওপৰত বহুত ভিডিঅ'জ ইতিমধ্যে ইউটিউবত আছে, মই বহুত চাৰ্চ কৰিছোঁ সঁচাই আছিলে নে নাই, কিন্তু মই এইটোৰ ওপৰত মানে সঁচাই মানে 100% আমি ক'ব নোৱাৰোঁ যে আছে বুলি ক'ব নোৱাৰোঁ, 100% নাই বুলি আমি ক'ব নোৱাৰোঁ, তাৰ মাজতে আছে। তো গতিকে ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক, আকৌ কৈছে, সেই সময়ত ভাবি থকা সময়তে আকৌ কৈছে ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক, তুমি তোমাৰ হোমৱৰ্ক ভাল ঠিক কৰিলানে? আমান্ডা ডিড ইয়ৰ ৰুম, আমাৰ টিডি মানে হৈছে পৰিষ্কাৰ, ক্লিন, তুমি ৱেল ছেটেলড, এইটো অৰ্থ প্ৰকাশ কৰে। ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক, তুমি হোমৱৰ্ক কৰিলা নে? ডিড ইউ ইয়ৰ ৰুম, তোমাৰ ৰুমটো পৰিষ্কাৰ কৰিলে নে? আমান্ডা I told you to clean your shoes, মই ভাবিছোঁ যে তোমাৰ শ্বুৰ যিখিনি তোমাৰ শ্বুজ অৰ্থাৎ জোতাটো তুমি চাফা কৰিলা। তুমি হয়তো এতিয়া প্ৰশ্ন কৰিছা তোমাৰ জোতা চাফা কৰিলানে, তোমাৰ ৰুমটো চাফা কৰিলানে, তুমি নিজৰ হোমৱৰ্কখিনি কৰিলানে? তেনেকৈ আকৌ প্ৰশ্ন কৰিছে আমান্দাক, এইটো কৰিলানে, সিটো কৰিলানে, এইটো নকৰিবা, সেইটো নকৰিবা। তো বাৰে তেনেকুৱা কৈ আছে। আৰু আমান্দাই ভাবি আছে কি, সেই সময়ত আমান্দাই কি ভাবিছে যে নিজৰ জগতখনত তাই জীয়াই থাকিব পৰা নাই, নিজে কিবা এটা কৰিবলৈ মন গৈছে বাট কৰিব পৰা নাই। আই এম এন অৰফেন, সেইটো সময়তে ভাবিছে আমান্দাই যে আই এম অৰফেন, মই এগৰাকী ঘাট মাৰা ছোৱালী। ঘাট মাৰা মানে অৰফেন মানে হৈছে ঘাট মাৰা, মানে যাৰ মাক দেউতাক নাথাকে। তো গতিকে এগৰাকী ছোৱালী যাৰ মাক দেউতাক নাই, ৰ'মিং দ্য ষ্ট্ৰীট, মাক দেউতাক নোহোৱা ছোৱালী এগৰাকী এটা ৰাস্তাত
খোজকাঢ়ি আছে ৰ'মিং কৰি আছে মানে খোজকাঢ়ি আছে ষ্ট্ৰীট এ পেটাৰ্নছ অফ ডাষ্ট উইথ মাই হাৰ্ষ্ট বেৰ ফিট এটা হাৰ্ষ্ট মানে হৈছে নিস্তব্ধতা বাৰ মানে হৈছে মানে নগ্ন মানে বাৰ ফিট মোৰ নগ্ন খালী ভৰিৰে হাৰ্ষ্ট মানে হৈছে নিস্তব্ধভাৱে মানে মই কিবা এটা ড্ৰ' পেটাৰ্ণ কৰি আছে হয়তো কোনোবা এখন গছ এজোপাত হয়তো ধূলি পৰি আছে বা কোনোবা এখন ৱালত ক'ৰবাত হয়তো মানে ধূলি পৰি থকা তাত মই কিবা এটা পেটাৰ্ণ ড্ৰ' কৰিছে পেটাৰ্ণ কিবা এটা আঁকিছে তো তেনেকুৱা এটা অৰ্থ প্ৰকাশ কৰিছে ইয়াতে সেইটো ভাবিছে যে সেইটো সময়ত মানে তুলনা কৰিছে মই এগৰাকী তেনেধৰণৰ ছোৱালী দ্য চাইলেঞ্চ ইজ গল্ডেন আৰু সেই নিস্তব্ধতা হৈছে সোণালী আৰু দ্য ফ্ৰীডম ইজ চুইট আৰু সেই ফ্ৰীডম হৈছে স্বাধীনতা বৰ মিঠা বুলি কৈছে এতিয়া নেক্সট ষ্টেঞ্জা আৰু ইণ্টাৰেষ্টিং হয় বহুত ইণ্টাৰেষ্টিং হয় গতিকে নেক্সট ষ্টেঞ্জা আকৌ আৰম্ভ কৰোঁ নেক্সট ষ্টেঞ্জাটো দিয়া আছে ডোণ্ট ইট দ্য চকলেট ডোণ্ট ইট আকৌ কৈছোঁ তুমি নকৰিবা ডোণ্ট ইট দ্য চকলেট তুমি চকলেট নাখাবা আমাণ্ডা তুমি চকলেট নাখাবা ৰিমেম্বাৰ ইয়'ৰ একনি তুমি মনত পেলোৱা তোমাৰ একনি মানে হৈছে শালমইনা একনি মানে শালমইনা তো শালমইনা তোমাৰ যে মুখত গুটি গুটি উঠিছিল শালমইনা উঠিছিল তুমি তালৈ মনত পেলোৱা আমাণ্ডা তুমি তালৈ মনত পেলাব কৈছে উইল ইউ প্লিজ লুক এট মি সেইটো সময়ত কৈছে তুমি প্লিজ অনুগ্ৰহ কৰি মোলৈ চাইছানে আই এম স্পিকিং টু ইউ মই তোমাক যেতিয়া আই এম স্পিকিং টু ইউ মই তোমাক যে কৈ আছোঁ তুমি শুনিছানে সেই কথাটো তাৰমানে সেই সময়ত কি কৰিছিলে আই এম অৰফেন তাই ভাবি আছিলে মই এগৰাকী ঘাটমাৰৰ ছোৱালীৰ লগত তুলনা কৰিছে এই খালী ভৰিৰে ঘূৰি ফুৰা ৰাস্তাত ফুটপাথত ঘূৰি ফুৰা এগৰাকী ছোৱালী ধৰি লোৱা তোমালোকৰ এই যে আমি কেতিয়াবা টাউনলৈ যাওঁতে তোমালোকে হয়তো দেখিছা যে মানে চুলি কোনো অপৰিপাটি চোলাৰে ভৰিত তোমাৰ সাধাৰণভাৱে জোতা এযোৰ নথকা বা চেণ্ডেল এযোৰ নথকাকৈ যে ঘূৰি ফুৰা ল'ৰা ছোৱালীবিলাক তাৰ লগত তেনেকুৱা এগৰাকী ছোৱালীৰ লগত হয়তো আমাণ্ডাই তুলনা কৰিছে নিজকে যে সিহঁতৰ কিন্তু স্বাধীনতা আছে সিহঁতে যি মন যায় তাকেই কৰিব পাৰে যি মন যায় মানে সিহঁতি মানে ঘূৰিব পাৰে নিজৰ ভাল পোৱা কামখিনি খেলিব পাৰে ফুৰিব পাৰে নিজে আঁকিব পাৰে এইখিনি কাম কৰিব পাৰে তো সেই তাৰ লগত নিজকে ভাবি আছে সিহঁতৰ তাৰ লগত ময়ো হ'ব পৰা হ'লে এনেকুৱা ধৰণৰকৈ হয়তো মনত ভাবি থকাৰ সময়তে আকৌ মাকে ক'লে ডোণ্ট ইট দ্য চকলেট তুমি চকলেট নাখাবা আমাণ্ডা ৰিমেম্বাৰ ইয়'ৰ একনি তোমাৰ সেই মুখত যে গুটি উঠিছিলে সেইখিনি তোমাৰ মনত পেলোৱা উইল ইউ প্লিজ লুক এট মি তুমি মোলৈ অনুগ্ৰহ কৰি মোলৈ তুমি চাইছানে হুৱেন আই এম স্পিকিং টু ইউ মই তোমাক যে কৈ আছোঁ কথাখিনি তুমি মোলৈ চাইছানে তুমি মোৰ কথাখিনি শুনিছানে আকৌ কৈছে গালি প্ৰফুৰত এনেকুৱাকৈ কৈছে আমাণ্ডা তুমি মোলৈ চাইছানে তো নেক্সট ষ্টেঞ্জাত কি কৈছে সেই সময়ত আকৌ ভাবিছে আই এম ৰূপাঞ্জল য়েছ এতিয়া ৰূপাঞ্জল কি হয় ৰূপাঞ্জল আই এম ৰূপাঞ্জল এই ৱৰ্ডটো ৰূপাঞ্জল তোমালোকে দেখিছানে ৰূপাঞ্জল তো ৰূপাঞ্জল কি হয় ৰূপাঞ্জল হৈছে মানে কিছুমান মানে আমাৰ পৰিবিলাক না এটা কিছুমান ষ্টৰি কিছুমানত আছে যে ৰূপাঞ্জল হৈছে এগৰাকী খুব ডিপলি খুব ধুনীয়া ছোৱালী আৰু তাৰ কিন্তু চুলিখিনি গল্ডেন কালাৰৰ হয় আৰু তাই এটা কি কৈছে আই হেভ নট এ কেয়াৰ লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুৱেল এণ্ড ৰেয়াৰ ট্ৰেংকুৱেল মানে হৈছে শান্ত আকৌ ট্ৰেংকুৱেল মানে শান্ত ৰেয়াৰ মানে হৈছে বিৰল মানে ইয়াত কৈছে আই এম ৰূপাঞ্জল মোৰ সেই ছোৱালীজনী মানে কি হয় এগৰাকী এনেকুৱা এটা ঘৰত থাকে মই দেখুৱাই দিছোঁ তোমালোকক যে এটা ষ্টৰীৰ লগত এনেকৈ তুলনা কৰে এটা এনেকুৱা এটা ঘৰ তেনেহ'লে ছাপ'জ এইটো এটা ঘৰ এইটো দেখিছা তোমালোকে ঘৰ মই অংকন কৰিছোঁ তো ইয়াত এগৰাকী ছোৱালী তো এনেকুৱা টাৱাৰ এটা থাকে আৰু সেই টাৱাৰটোৰ ভিতৰত ৰূপাঞ্জল থাকে খুব ধুনীয়া এগৰাকী ছোৱালী আৰু তাৰ চুলিখিনি খুব দীঘল তললৈকে পৰা লে ডাউন অৰ্থাৎ তললৈ পৰি থকা আৰু চুলিখিনিকে ধৰি কোনোবাই ওপৰলৈ সি অকলে থাকে এই ঘৰটোত এই টাৱাৰটোৰ ভিতৰত সি অকলে থাকে অকলে থাকে তাত কোনেও ডিষ্টাৰ্ব কৰিবলৈ নাযায় মোক ক্লান্ত চাইলেণ্ট একদম ট্ৰেংকুৱেল বা কোৱাইট আমি ক'ব পাৰোঁ এই ৱৰ্ডকেইটা ইতিমধ্যে কৈছোঁ বহুত নিস্তব্ধতা ৱৰ্ডটো বেলেগ ইংলিছ ৱৰ্ড তোমালোকে শিকিছা ইতিমধ্যে তো এই যিখিনি গল্ডেন কালাৰ চুলিখিনি তললৈ মানে পৰি থকাকৈ তাত এই চুলিখিনি ধৰি পেলাই ওপৰলৈ তালৈ কোনোবা যাব খোজে তাৰতো যদি যাওঁ বুলি কয় যাব পাৰে এইটো হৈছে তেনেকুৱা এটা ষ্টৰী হয় আৰু ষ্টৰী এই মানে ৰূপাঞ্জল যিটো কেৰেক্টাৰ হয় এগৰাকী ছোৱালীৰ এটা কেৰেক্টাৰ হয় কিছুমান ষ্টৰীবিলাকত ইংলিছ ষ্টৰীবিলাকত এই ৰূপাঞ্জল কেৰেক্টাৰটো চব পপুলাৰ হয় এতিয়া চোৱা সেইখিনিয়ে বুজি লোৱা যে ৰূপাঞ্জলৰ তোমালোকে ইতিমধ্যে গম পাইছা ৰূপাঞ্জল কি হয় চ' এতিয়া আহিলে ৰূপাঞ্জল আই এম ৰূপাঞ্জল মই ৰূপাঞ্জল আই এম হেভ নট কেয়াৰ মই কাকো কেয়াৰ নকৰোঁ মোৰ একো কথা নাই তেনেকুৱা লাইফ ইন এ টাৱাৰ মই এই টাৱাৰটোৰ ভিতৰত থকা লাইফটো ইজ দ্য ট্ৰেংকুৱেল শান্ত এণ্ড ৰেয়াৰ বৰ বিৰল মোৰ কাৰণে আই উইল চাৰ্টেনলি নেভাৰ লেট ডাউন
মই কেতিয়াও মই মানে ঘপককৈ মই কেতিয়াও নেভাৰ লেট ডাউন মই তললৈ লেট ডাউন মাই ব্ৰাইট হেয়াৰ মোৰ কিন্তু ইয়াত কি কৈছে আইল মই কেতিয়াও নেপেলাওঁ মই কিন্তু মানে সেই ৰূপাঞ্জলৰ দৰে মোৰ চুলিখিনি মই তললৈ কেতিয়াও পেলাই দিব নোখোজোঁ কাৰণ মই অকলশৰীয়াকৈ থাকি ভাল পোৱা মোৰ নিস্তব্ধতা লাগে মোক খুব ৰেয়াৰভাৱে থাকি ভাল পাওঁ মই অকলশৰীয়াকৈ মোৰ জীৱন মানে থাকি ভাল পাওঁ গতিকে মোৰ চুলিখিনি মই তললৈ পেলাই দিব নিবিচাৰোঁ যাতে কোনোবা তাত চুলিৰে বগাই আহি পেলাই মোৰ ওচৰলৈ আহক Stop the sulking at once, Amanda. You are always so moody, Amanda. Sulking. এতিয়া তোমালোকক এটা ৱৰ্ড যিটো পাইছে sulking তোমালোকক চোৱা আগৰ যিখিনি ৱৰ্ড আছিলে সেই ৱৰ্ড মিনিংখিনি তোমালোকক মই ইতিমধ্যে বুজাই দিছোঁ যে sulking হৈছে কি sulking হৈছে উদাসীনতা কিবা এটা যেন তোমাৰ টু বি চাইলেণ্ট ডিউ টু একদম চাইলেণ্ট হৈ থকা উদাসীনতা কিবা এটা গভীৰ তুমি চিন্তাত পৰি আছা তেনেকুৱা এটা মিনিং অৰ্থ প্ৰকাশ কৰে ষ্টপ দ্য চাল্কিং এট ওৱান্স তুমি এইটো সময়ত তুমি যিটো উদাসীনতা আছে সেইটো ষ্টপ কৰা কৈছে আমাক আকৌ কৈছে মাকে ইউ আৰ অলৱেজ চ' মুডি তুমি একদম মুডি হৈ থাকা তুমি একদম বৰ মুডত থাকা তুমি মানে কিবা এটা গভীৰ চিন্তাত পৰি থাকা অকলশৰে তেনেকুৱা থাকে এইটো তুমি বন্ধ কৰা এনি ওৱান উড থিংক ডেট আই নেক্সট এট ইউ আমাণ্ডা হয়তো কোনোবাই ভাবি তুমি এনেকৈ থাকিলে কোনোবাই দেখিলে ভাবিব যে মই তোমাক সদায় কিবা এটা মানে নেগড মানে হৈছে আমনি কৰি থকা তোমাৰ নিৰ্দেশ দি থকা সদায় তোমাক যেন মই দুখ দিওঁ এনেকুৱা বুলি ক'ব মোক মানুহে চ' এইখিনিলৈকে হৈছে এই কবিতাটোৰ খুব মানে কথাটো যে এই সৰু অৱস্থাত সাধাৰণতে ল'ৰালি কালটো বহুত শিকিবলগীয়া বহু থাকে কৰিবলগীয়া বহু থাকে আমাৰ ছ'চাইটিৰ মাজত মানে কি হয় যে সেইখিনি এটা প্ৰভাৱ পৰি থকাৰ কাৰণে এটা এৱেৰ হৈ থকাৰ কাৰণে এইটো কৰিব নালাগে এইটো নকৰিবা এনেকুৱা এটা পৰিস্থিতি আমাৰ স্বাধীনতাটো হ্ৰাস হোৱাৰ নিচিনা হয় সেই কথাটো মানে তোমালোকক বুজাবলৈ কাৰণে চেষ্টা কৰিছে আৰু এইটো কথাও কৈছে যে তুমি এনেকৈ নাথাকিবা নহ'লে মোক সমাজে আকৌ বেয়া পাব তাৰমানে ইনডাইৰেক্টলি আমি কি হয় সমাজৰ দ্বাৰা আমি কণ্ট্ৰল হৈ আছোঁ আৰু সমাজৰ দ্বাৰা কণ্ট্ৰল হৈ কিছুমান ক্ষেত্ৰত থাকিব লাগিব আৰু কিছু ক্ষেত্ৰত হয়তো নিজৰ জগতখনৰ লগত ৰিলেট কৰি পেলাই থাকিব লাগিব তেতিয়া হয়তো মন মগজু আমাৰ ক্লিয়াৰ হৈ থাকিব নহ'লে আমাৰ যেতিয়া সেই পিঞ্জৰাবদ্ধ হৈ থকা সেই মানে বাঘটোৰ দৰে হ'ব তোমালোকৰ যিটো লেচন আছে এ টাইগাৰ ইন দ্য জু সেই যুগটো থকা কাৰণ তোমাৰ হয়তো খঙাল হ'বা হয়তো তেনেকুৱা হ'বা গতিকে মা দেউতাহঁতে বা পেৰেণ্টছে এইটো নকৰিবা সেইটো নকৰিবা এনেকুৱা এটা কথা হয়তো ক'ব পাৰে কিন্তু সেই কথাখিনি ক'লেও তোমালোকে কিন্তু খঙত পৰিব নালাগিব বা মোৰ মায়ে মোক আমনি কৰি থাকে মোৰ মা মোৰ কাৰণে বেয়া মোৰ দেউতাই এইটো কৰি থাকে মোৰ কাৰণ তোমালোকৰ ভালৰ কাৰণে কৰে আৰু সেইটো কিছুমান কি হয় সমাজৰ দ্বাৰা কণ্ট্ৰল হৈ থাকে তেওঁলোকৰ সমাজৰ দ্বাৰা কাৰণ সমাজত কাৰণ মা দেউতা কিছুমানৰ তোমালোকৰ মা দেউতা হয়তো মানে এডুকেটেড নহ'বও পাৰে তেওঁ খুব গভীৰ চিন্তা বা দূৰদৰ্শী নহ'বও পাৰে গতিকে তেওঁলোকে সমাজে যিটো কয় তাকে আহি তোমাক ক'ব পাৰে গতিকে তোমালোকে দূৰদৰ্শী হ'ব তোমালোকে যিটো পঢ়িছা কিতাপ পঢ়িছা জানিছা দুই এখন বাহিৰা কিতাপ পঢ়িব লাগিব তাৰ পৰা তোমালোকে জানিবা আৰু তাৰ পৰা তোমালোকে কি কৰিবা যে সেই মায়ে ক'লেও সেই কথাটো তুমি ইগন'ৰ কৰিব লাগিব তুমি আঁতৰাই দিব ৰাখিব লাগিব আৰু তাৰ মাজত কিছুমান ভাল কথা মাজত নিজে ডিচিশ্যন লৈ পেলাই নিজৰ বিবেকেৰে চিন্তা কৰি তুমি ল'ব লাগিব আৰু সেই কথাখিনি তুমি মানি চলিব লাগিব চ' এই লেচনটোত খুব ধুনীয়াকৈ বুজাই দিছে তোমালোকৰ নিজৰ ফ্ৰীডম কেনেকৈ হয় মা আৰু তোমালোকৰ মাক আৰু আমাণ্ডাৰ মাজত যিটো ৰিলেশ্যনৰ জৰিয়তে মাক আৰু ছোৱালীৰ ক্ষেত্ৰত বুজাই দিছে খুব ধুনীয়াকৈ কেনেকৈ থাকিব লাগিব কি কৰিব লাগিব এই কথাখিনি ইয়াৰ মাজেৰে বুজাবলৈ কাৰণে চেষ্টা কৰিছে হয় আমাণ্ডাই ভাবিছে যে মই অকলশৰীয়া লাইফটো মোৰ ভাল লাগে অকলশৰীয়াকৈ থাকিলে চাইলেণ্ট মুড এটা সেইটো গল্ডেন হয় মিঠা হয় ইয়েছ চাইলেণ্ট মুড এটা গল্ডেন এণ্ড মিঠা সেইটো ট্ৰু হয় 100% ট্ৰু হয় বাট কিন্তু কেতিয়াবা হয়তো তোমাৰ মা দেউতাই যদি কয় আকৌ ৰিপিট কৰি দিছোঁ মা দেউতাই যদি কয় সেই কথাটো তুমি ইগন'ৰ কৰিব লাগিব যে তাৰ মাজত ভাল কথাখিনি ল'ব লাগিব বেয়া কথাখিনি তুমি আঁতৰাই দিব লাগিব চ' ইণ্টাৰেষ্টিং এটা মানে এইটো এটা পইম হয় আৰু এইটো কবিতাটো তোমালোকে পঢ়িবা আৰু বুজি নাপালে মোক কমেণ্ট আৰু যদি বুজি পাইছা তেতিয়াহ'লে মোক কমেণ্ট কৰি পেলাই জনাবা আৰু তোমালোকে যদি নতুন হয় এই চেনেলটোত তেতিয়াহ'লে তোমালোকে ছাবস্ক্ৰাইবটো কৰি দিবা তেতিয়া তোমালোকে আৰু ইন ফিউচাৰ আৰু কিবা নতুন যদি নুবুজা আছে মোক জনাবা মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম চাই থাকিবা থাৰ্ড আই কোচিং চেণ্টাৰ থেংক ইউ